গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। আজিৰ ভিডিঅ'টো কোনো ধৰণৰ ফানি আৰু ৰ'ষ্ট ভিডিঅ' নহয়। আপোনালোকে থাম্বনেইলটো চাই গম পাইছেই চাগে। আজি আমি কথা পাতিবলৈ গৈ আছোঁ আমাৰ মৰমৰ জুবিন দাৰ ওপৰত। তেওঁ বৰ্তমান অসুস্থ। জুবিন দা মনোহৰী ৰিজত আছিল আৰু তেওঁ মঙলবাৰে তেওঁ বাথৰুমত পিছল খাই পৰি মূৰত দুখ পালে। মূৰত দুখ পালে মানে তেওঁ মূৰত 5টাকৈ চিলনি পৰিছে বুলি জানিব পৰা গৈছে। আৰু তেওঁ বহুতো ভাল ডক্তৰে চিকিৎসা কৰি আছে। কালি তেওঁ ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলত আছিল বুলি জানিব পৰা গৈছে আৰু শেহতীয়াকৈ চিটি স্কেনৰ ৰিপৰ্টত কৈছে যে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কাৰণ হোৱা নাই। আৰু এতিয়া তেওঁক কালি আবেলি সময়ত তেওঁক গুৱাহাটীলৈ নিছে বুলি জানিব পৰা গৈছে। আৰু গুৱাহাটীত তেওঁ এখন হস্পিটেলত ৰাখিছে। হস্পিটেলখনৰ নাম এতিয়ালৈকে আমি জানিব পৰা নাই। ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰক যে তেওঁ সোনকালে ভাল হৈ আহে আৰু ভাল হৈ আমাৰ মাজত নতুন গান গাই আমাক আকৌ মনোৰঞ্জন কৰি তোলে। আৰু তেওঁক এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক আৰু লাইক কৰিব। আশা কৰোঁ সোনকালে তেওঁ ভাল হৈ আহে। এয়াই ভগৱানৰ ওচৰত